প্রিয় দর্শক, আজির ভিডিওত আমি কথা পাতিম দিয়াচলাইৰ কবি খ্যাত শ্রদ্ধার আতর আলী চৌধুরী ছাৰৰ জীৱনৰ বিষয়ে কিছু কথা আহক আৰম্ভ কৰোঁ। মৰুভূমিত মৰুধান ৰচাৰ সপোন দেখা এজন কবি আছিল প্ৰয়াত কবি আতর আলী চৌধুরী। বিষণ্ণ সময়ৰ কবিগৰাকীৰ 2018 বৰ্ষৰ 28 অক্টোবৰত দেহাৱসান ঘটে। তেওঁৰ মৃত্যু হোজাই জিলাৰ কাব্যিক আৰু সাহিত্যিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। হোজাই জিলাৰ সাহিত্য ক্ষেত্ৰখনক যি কেইগৰাকী ব্যক্তিয়ে নিজৰ অনবদ্য অৱদানৰ জৰিয়তে সমাজ দৰবাৰত প্ৰতিষ্ঠা কৰি গৈছে তাৰে এক উজ্জ্বল জ্যোতিষ্কস্বৰূপ আতর আলী চৌধুরী। হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী মুবাৰক বস্তিৰ বাসিন্দা তথা দিয়াচলাইৰ কবি খ্যাত আতর আলী চৌধুৰীৰ জন্ম হয় 1948 চনত। পিতৃৰ নাম প্ৰয়াত নাছিম আলী আৰু মাতৃৰ নাম জৰিনা বিবি। কবিগৰাকীয়ে উপজা গাঁও লংকাৰ আলী মুক্তা বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি পৰৱৰ্তী নীলবাগানত মধ্য আৰু উচ্চ ইংৰাজীৰ শিক্ষা সমাপ্ত কৰি নগৰ সাগৰীজান কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। পৰৱৰ্তী কবি সাহিত্যিকগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। লগতে তেওঁ হিন্দী বিষয়ত ৰত্ন আৰু সাংবাদিকতা বিষয়ত ডিপ্ল'মা কৰে। সুদীৰ্ঘকাল নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি 2008 বৰ্ষত শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰে। অত্যন্ত অধ্যয়ন পিয়াসী ব্যক্তিগৰাকীয়ে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও নিজকে শিক্ষাৰ জগতখনৰ পৰা বিচ্ছিন্ন কৰা নাই। মৃত্যুৰ আগলৈকে নীলবাগান ৱেষ্টাৰ্ণ একাডেমী, ডবকাৰ গুৰুকুল জুনিয়ৰ কলেজত অবৈতনিক শিক্ষকৰূপে সেৱা আগবঢ়াই গৈছিল। শিক্ষকতাৰ সমানে নিৰলসভাৱে চলাই গৈছিল কবিতা সাহিত্যৰ সাধনা, যিটো সময়ত হোজাই জিলাত কবিতা চৰ্চাৰ কোনো পৰিৱেশ নাছিল। এক কথাত হোজাই জিলাখন আছিল সাহিত্যৰ বাবে মৰুভূমি সদৃশ। তেনে এক প্ৰতিকূল পৰিৱেশত কবিগৰাকীয়ে মৰুভূমিত মৰুধান ৰচাৰ বাবে চলাই গৈছিল কবিতা সাহিত্যৰ নিৰলস সাধনা। এই ক্ষেত্ৰত তেওঁৰ সপোন বহু পৰিমাণে ফলৱতীও হৈছিল। জিলাখনত সাহিত্য চৰ্চাৰ এক সুস্থ বাতাৱৰণ গঢ় দিয়াৰ লগতে কবিগৰাকীয়ে ৰচনা কৰি থৈ গৈছিল দিয়াচলাই, তৃষ্ণা, নতুন পথৰ যাত্ৰী, শব্দৰ পখিলা, ৰূপালী নদীৰ দৌৰ দৰে অনবদ্য সৃষ্টি। কবিতা চৰ্চাৰ সমানে তেওঁ আছিল এগৰাকী সুসংগঠকো। সৰ্বজন শ্ৰদ্ধেয় ৰাম গগৈ নেতৃত্বত উদ্যোগ নগৰী নামৰূপত গঠিত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল প্ৰয়াত আতর আলী চৌধুৰী। তেওঁ আছিল হোজাই জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টাও। মানুহক ভাল পোৱা, সমাজক লৈ অত্যন্ত সজাগ আৰু সচেতন শিক্ষাবিদ সুসাহিত্যিকগৰাকীক মৃত্যুৰ পূৰ্বে অসম কবি সন্মিলনে দিছিল কাব্য সখী উপাধি। তেনে এগৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আতর আলী চৌধুৰীৰ মহাপ্ৰয়াণ জিলাখনৰ কাব্য চৰ্চাৰ বাবে আছিল এক অপূৰণীয় ক্ষতি। মৃত্যুৰ সময়ত শিক্ষাবিদগৰাকীয়ে সহধৰ্মিনী জহুৰা বিবিৰ লগতে 3গৰাকী সুযোগ্য পুত্ৰ আৰু এগৰাকী কন্যাক অগণন গুণমুক্ত ইহ সংসাৰত এৰি থৈ যায়। এইগৰাকী কবিৰ আত্মাই শান্তি লাভ কৰক তাকেই কামনা কৰিলোঁ। হোজাই জিলাৰ কবিতাৰ পিতৃপুৰুষ প্ৰয়াত আতর আলী চৌধুৰীৰ এই সাধনাই, এই প্ৰচেষ্টাই হোজাই জিলাক অসমৰ কাব্যিক আৰু সাহিত্যিক জগতৰ মানসপটত তুলি ধৰিলে। হোজাই জিলাৰ সাহিত্য সাধনাৰ ইতিহাস এই মহিৰু অবিহনে উকা হৈ ৰ'ব। আজিৰ এই ভিডিঅ' এই মহিৰুলৈ উচৰ্গা কৰিলোঁ। এই মহিৰুক সন্মান জনাই আজিৰ এই ভিডিঅ' আপুনি বেছিকৈ শ্বেয়াৰ কৰক। তথ্যখিনি যোগোৱাত ভাতৃপ্ৰতিম সাংবাদিক প্ৰগতিশীল চিন্তাধাৰাৰ লেখক জমিৰ উদ্দিন তালুকদাৰ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনালোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাবলৈ মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফেচবুক পেজ ফ'ল' কৰি দিব। আপোনাৰ মূল্যৱান সময় দিয়াৰ বাবে বুকু ভৰা ধন্যবাদ।